মোৰ বাৰু বেছি ভিউজ নাহে, ডেইলি 300-400 বা 500, কিন্তু কেইদিনমান ভিডিঅ' নিদিয়া হৈ গ'লেই কিনো হয় জানো ইউটিউবটো সেই 300-400 ভিউজ অহাটো বন্ধ হৈ যায়, মানে 30টা 20টা এনেকৈহে আহে। ভিডিঅ'টো চাইছে যেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে 1K হোৱাত সহায় কৰিব। বাৰু আজি আমি ওলাইছো নামঘৰলৈ, মানে তাত ভাগৱত পাঠ চলি আছে আৰু মোৰ পিছফালে চলি আছে চেলফি প্ৰতিযোগিতা। আমাৰ দৰে এলেহুৱা মানুহৰ খোজৰ দ্বাৰা নহ'ব, সেইকাৰণে আমি বেটেৰী ৰিক্সা এখন আগতে মাতি থৈছিলো। এতিয়া আমি নামঘৰত জ্বলাবলৈ চাকি বন্তি কিনি ললো, ঘৰৰ পৰা লৈ অহা নাই দিয়কচোন, কিছুমান বস্তু লৈ আহিছো বাৰু, যেনে তামোল পাণ। বাৰু এতিয়া এই চাকি জ্বলোৱা ঠাইখিনি চাওকচোন, এই চাকিখিনি দেখিলে মোৰ মনলৈ এটাই প্ৰশ্ন আহে, এইখিনিতে কিমান যে আশা জড়িত হৈ আছে, কিমান যে প্ৰাৰ্থনা সোমাই আছে। বৰ্তমান বেছিভাগ ঠাইতে ভাগৱত পাঠ চলি আছে কাৰণে মানুহৰ সমাগম কম হৈছে। এইফালে খোৱাৰ আয়োজন চলিছে, মানে চাহ খুৱাই চাহ খাব পাৰে, ভাত খুৱাই ভাত। এয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ, কৈছোৱে নহয় মানুহৰ সমাগম খুব কম। আৰু এইফালে প্ৰথম শোভাযাত্ৰা হোৱা দিনাখনেই প্ৰথমতে পতাকা উত্তোলন কৰিলে, তাৰপিছত শোভাযাত্ৰা আৰম্ভ হয়। বাৰু আপোনালোকে মোৰ ভিডিঅ'টো চাইছে যেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ বাই।